এতিয়া অভদ্ৰ মাইকী অভদ্ৰ মতাৰ কমি নাই কি কৈছো মই অসমত এতিয়া অভদ্ৰ মাইকী অভদ্ৰ মহিলাৰ কমি নাই কিয় কৈছো কথাটো যোৱা কেদিন আগত এটা বিয়াত নমতা বিয়াত এজন মানুহ গৈ বিয়া খাই অহাৰ কাৰণে তেওঁক আঁঠু কৰাই কাণত ধৰা আঁঠু হৈছিল কিয় কৰা হৈছিল সিহঁতে প্ৰথমে ভাবিছিল যে ল'ৰাটো একচুৱেলি মিয়া বুলি কিয় কটাইছিল সিহঁতে ভাবিছিল যে একচুৱেলি ল'ৰাটো মিয়া হয় কিন্তু আচলতে সি মিয়া নহয় অসমীয়া ল'ৰা হয় তো গতিকে ভিডিঅ'টো চালেহে আপোনালোকে বুজি পাব এই অভদ্ৰ মাইকীজনীয়ে কি কৈছে মিয়াৰ নাম লৈ পেলাই বাচিব বিচাৰিছে এতিয়া যে ফাঁচি গ'ল ল'ৰাটোক যে কাণত ধৰাইছে এতিয়া বদনামী হৈছে বিয়া ঘৰৰ মানুহ বদনাম হৈছে বিয়াৰ পেণ্ডেলৰ মানুহ বদনাম হৈছে তো গতিকে বদনামৰ পৰা জেলৰ পৰা বাচিবলৈ বিয়াৰ নাম মুখত আনিছে এই মাইকীজনী চাওক ভিডিঅ'টো চাই লওক আগত আৰু কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তাক খাবলৈ আৰু কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তাক খাবলৈ আৰু কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তাক খাবলৈ আৰু কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তাক খাবলৈ আছে মই ক্ষতিপূৰণ দি দিম আপোনালোকে মোৰ ভিডিঅ' চিডিঅ' নবনাব ভাইৰেল নকৰিব তাৰপৰা সিহঁতে মোক কৈছে কি মালিকজনে কৈছে 1-2 লাখ মাৰ 1-2 লাখ মাৰি পেলা এনেকৈ কৈছে আগতে কৈছে মালিকৰ নাম কিবা নাইডু আছিল নাইডু বুলি ক'লে মানে বহি তাৰপিছত সিহঁতৰ দুজন ল'ৰা আছিল মাতি নি পেলাই ক'লে এটা ল'ৰা ভিডিঅ' কৰি আছে তাক কাণত ধৰি উঠা বাহ কৰে তাক মেইন ৰাস্তাত বোলে মেইন ৰোডত লৈ পেলাই আঁঠু কাঢ়ি উঠা বাহ কৰে এনেকৈ কৈছে আৰু তেখেত নিজে লগতে আছে কিন্তু এসাঁজ ভাতৰ কাৰণে তাকো মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছোঁ মই নিজে ওপৰত আছোঁ খাব অহা নাই ইয়াতে এনেকুৱা অভদ্ৰ মানুহ মই এই অসমত কি পৃথিৱীত আজিলৈকে দেখা নাই এনেকুৱা অভদ্ৰ মানুহ এই পৃথিৱীত মই আজিলৈকে দেখা নাই যে কাৰোবাৰ বিয়াত যদি নমতা কোনোবা আহি যায় যে আহি যায় তাক কিবা গালি গুলাজ পাৰা বা কাণত ধৰা আঁঠু কৰা মোৰ লাইফত মোৰ জীৱনত মোৰ জিন্দগীত প্ৰথমবাৰ দেখিলো এনেকুৱা অভদ্ৰ আমি ৰেকৰ্ডিং কৰ মাতানা বুলি আহি ৰেকৰ্ডিং কৰিছ এতিয়া ক কথাখিনি মোৰ ভুল হৈছে দেৱালী আৰু শৰ্মা মাতিছিল নাই সেইকাৰণে আহিছোঁ শৰ্মা বাদ দে তই এতিয়া তই এইটো সঁচা কথা কথা আৰু নমতা বিয়াত খাবলৈ আহিবি নে একদম নহয় মোৰ ঘিণ লাগি গৈছে লাজ লাগি গৈছে এনেকুৱা অভদ্ৰ সমাজৰ কাম কাৰ্য যে এনেকুৱা কৰে মই জিন্দগীত ভবা নাই এনেকুৱা অভদ্ৰ মানুহ আছে এই পৃথিৱীত এই অসমত তাকো অসমত আমাৰ এইফালে চোন এনেকুৱা নহয় কাৰোবাৰ বিয়াত গ'লে কিমান ধুনীয়াকে আৰু আলহী ভগৱানৰ দৰে হয় তেওঁক ভালকে খুৱাই বুৱাই আৰু পঠাই দিয়ে যাতে মনত আঘাত নাপায় আৰু তহঁতে এই অৱস্থা কৰিছে বেচাৰাৰ আজি দুখীয়া ল'ৰা বুলি এনেকুৱা কৰিছে তহঁতে ঘিণ লাগি গৈছে তহঁতৰ ঠিক এই অভদ্ৰবিলাকে কি বুজি পাব যে এসাঁজ ভাত এটা মানৱ জাতিক খোৱালে এটা দুখীয়া মানুহক খোৱালে কিমান এটা পুণ্য হয় এই পৃথিৱীত মানৱ জাতিয়ে মানৱক আদৰ কৰে ঠিক আছে আৰু এই পেটত এসাঁজ ভাত খোৱা মানে বহুত পুণ্য পায় তো এই অভদ্ৰবিলাকে ক'ত বুজি পাব যে কাৰোবাক এসাঁজ ভাত খোৱালে যে কিমান পুণ্য হয় তহঁতে বাহিৰত যোৱাই নাই চাগে বাহিৰৰ দেশ দেখাই নাই ক'ত বুজি পাবি আৰে মানুহটো দূৰৰ কথা হাৰিয়ানা ৰাজস্থান পাঞ্জাৱত গ'লে চাবি তহঁতে ফ্ৰীতে খুৱাই জানো ৰাস্তাত আহি খুৱাই ৰাস্তাত গাড়ী ৰখাই খুৱাই যিমান দুখীয়া ল'ৰা বা ছোৱালী আছে যিমান দুখীয়া ঘৰত যিমান দুখীয়া ভিকাৰী আছে চব সিহঁতক গাড়ীৰ পৰা নামি পেলাই সিহঁতক খুৱাই আহে